নমস্কাৰ ছাত্ৰছাত্ৰীসকল এই মুহূৰ্তত লৈ আহিছো ছাত্ৰছাত্ৰীসকলৰ বাবে এটা সুখবৰ ছাত্ৰছাত্ৰীসকলে প্ৰতি মাহে লাভ কৰিব 600 টকাকৈ যিসকল ছাত্ৰছাত্ৰীয়ে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থী আছে সেই সকল শিক্ষাৰ্থীয়ে লাভ কৰিব প্ৰতি মাহে 600 টকাকৈ ইতিমধ্যে ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু ইয়াৰ অনলাইন এপ্লাই কেনেকৈ কৰিব লাগে হবিহে এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম ছাত্ৰছাত্ৰীসকলক জনোৱা হৈছিল যে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে বৃত্তি সংযুক্ত মেধা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী বৃত্তি আঁচনি 2021 আৰু 2022 অধীনত ইউজিৰ পাঠ্যক্ৰমৰ ছাত্ৰছাত্ৰীসকলে লাভ কৰিব মাহিলী 300 টকা আৰু পিজিৰ পাঠ্যক্ৰমৰ ছাত্ৰছাত্ৰীসকলে লাভ কৰিব মাহিলী 500 টকা যোগ্যতা সম্পন্ন সংযুক্ত মেধা স্নাতক বৃত্তি উচ্চতৰ মাধ্যমিকত 60% নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী আৰু যিসকল নাকি পিজি আছে হিজো কৈছে সংযুক্ত মেধা স্নাতকোত্তৰ বৃত্তি সাধাৰণ স্নাতক পাঠ্যক্ৰমত 60% নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী আৰু ইয়াত এটা যেটো নাকি ওয়েবসাইট হেতু ওয়েবসাইট আছে ইয়াত কৈছে ডাইৰেক্টৰ অফ হায়াৰ সেকেন্ডাৰী education.assam.gov.in এটো এটা দিছে ওয়েবসাইট আৰু কৈছে ইয়াৰ অন্তিম তাৰিখ হৈছে 26 অক্টোবৰ 2021 এটো অনলাইন এপ্লাই কৰি কলেজত জমা দিব লাগিব ইয়াৰ অন্তিম তাৰিখ হৈছে 10 নৱেম্বৰ এতিয়া অনলাইন এপ্লাই কেনেকৈ কৰিব লাগে দেখুৱাই আছো ছাত্ৰছাত্ৰীসকল তোমালোকে ফাৰ্ষ্টত গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ লিখিবা সাৰ্চত ডাইৰেক্টৰ অফ হায়াৰ সেকেন্ডাৰী education.assam.gov.in এটো সাৰ্চত লিখিবা লিখাৰ লগে লগে এনে ধৰণৰ এটা পেজ খোল খাব পেজ কোৱাৰ লগে লগে তোমালোকে দেখিবলৈ পাইছা তোমালোকে এটো ডেস্কটপ সেট কৰিলে বা ডেস্কটপ সেট কৰাৰ লগে লগে কম্পিউটাৰ বা ল্যাপটপৰ নিচিনা সুবিধা হৈ যায় আৰু তোমালোকে ইয়াৰ তলফালে আহিবা তলফালে আহিলে দেখা পাবা ইয়াত যেটো নেকি লিখা আছে যে ফৰ স্কলাৰশিপ যেটো আছে ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ লগে লগে ওকে আহিব ওকে ক্লিক কৰাৰ পিছত ইয়াৰ এটা নতুন পেজ খোল খাব এই যেটো নেকি নতুন পেজ খোল খাব ইয়াৰ এটো মেইন অফিশিয়াল ওয়েবসাইটৰ ভিতৰত এটা যেটো নেকি তলফালে দেখিবলৈ পাবা ইয়াত নতুন পেজ যেটো আছে ইয়াৰ লিখা আছে যে অনলাইন ৰেজিষ্ট্ৰেচন এই অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াত কি আছে ইউজাৰ আইডি অৰ্থাৎ ইমেইল এড্ৰেছ ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম আৰু ইয়াৰ পিছত আছে জেন্ডাৰ ডেট অফ বাৰ্থ কমিউনিটি সেভ মোবাইল নাম্বাৰ ইন্টাৰ দি এবভ সিকিউৰিটি কোড তাৰ পিছত ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আকৌ কি কৰিব লাগিব ইউজাৰ আইডি আৰু তোমাৰ এটা পাসওয়াৰ্ড যাব এইখিনি পাসওয়াৰ্ড দি তোমালোকে আকৌ এটো লগইন কৰিব লাগিব লগইন কৰাৰ পিছত কেইটামান ডকুমেন্ট আপলোড দিবলৈ কব এইখিনি ডকুমেন্ট আপলোড দিয়াৰ পিছত তোমালোকে এটো প্ৰিন্ট আউট কৰি উলিয়াই কলেজত নি জমা দিব লাগিব কলেজত জমা দিয়াৰ পিছত এটো কলেজৰ পৰা ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত নিজৰ বেংক একাউণ্টলৈ টকা সোমাই যাব আৰু যিসকল ইউজিৰ আন্ডাৰত তেওঁলোকে 300 টকা প্ৰতি মাহে লাভ কৰিব আৰু যিসকল নাকি পিজি তেওঁলোকে প্ৰতি মাহত 500 টকাকৈ লাভ কৰিব ইয়াৰ লগতে এটো অনলাইন এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে অৰ্থাৎ লাষ্ট ডেট হৈছে 26 অক্টোবৰ আৰু এটো জমা দিয়াৰ অন্তিম অৰ্থাৎ লাষ্ট ডেট হৈছে 10 নৱেম্বৰ ভিতৰত এটো জমা দিব লাগিব গতিকে ছাত্ৰছাত্ৰীসকল সকলোলৈ শেয়াৰ কৰিবা যাতে সকলো ছাত্ৰছাত্ৰী এটো অনলাইন এপ্লাই কৰিব পাৰে অতি সহজে আজিলৈ ইমানেই থ্যাঙ্কস